সকলো ফ্ৰেণ্ডকে কৃষ্ণামণি ব্লগলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক ব্ৰতত থাকি মই কি খাইছোঁ সেইখিনিকে আজি আগবঢ়ালোঁ। আমাৰ সম্পৰ্কীয় আইতা এগৰাকী ঢুকালে, সেইবাবে আমি ব্ৰতত আছোঁ। আজি 4 দিন হ'ল আমাৰ, আৰু এয়া গাঁৱৰ গোপিনীসকলে আমাৰ কাৰণে কি আনিছে, আমাক কেনেদৰে ব্ৰতত তেওঁলোকে খুৱাইছে চাওক। এয়া দেখিছে নহয়, সকলোখিনি বহিছোঁ আৰু এয়া প্ৰসাদ বিতৰণ কৰি আছে গোপিনীসকলে। প্ৰসাদ দিয়াৰ পিছত এয়া সেৱা ল'বলৈ গৈছে সকলোখিনিকে খাবৰ কাৰণে। নালাগে প্ৰসাদ খাই আজৰি হোৱাৰ পিছত এয়া খোল দিছে। ইয়াতে আমাক গাখীৰ, কল, চেনি আৰু পিঠাগুড়ি দিব। এইখিনি খাওঁ। ভিডিঅ'টো আগলৈকে চাই যাওক। আমাৰ গাঁৱতে এনেদৰেই দিয়ে, প্ৰত্যেক দিনাখনে গাঁৱৰ গোপিনী আহি পেলাই আমাৰ এনেদৰে যিসকলৰ ঘৰত ব্ৰত লাগে এনেদৰে দিয়ে। আৰু এয়া আমি এনেদৰে বৰতীয়া পালন কৰি আছোঁ। আৰু এয়া দেখিছে নহয়, পুৰণা ঘৰত, গাঁৱৰ পুৰণা ঘৰতে আমি সকলোখিনি পৰিয়াল গোট হৈ পেলাই এনেদৰে বৰতীয়া খাইছোঁ। এয়া গাখীৰ দিছে। এনেদৰে খাই হোৱাৰ পিছত সন্ধিয়া আকৌ আমি বৰতীয়া খাওঁ। সন্ধিয়া মানে বইল খাওঁ, আৰু বইল দালি, আলু পিটিকা, এনেদৰে সন্ধিয়া আমি খাওঁ। চাই যাওক ভিডিঅ'টো আগলৈকো। যদিহে ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলৰ বন্ধু হ'ব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। এয়া ভাতৰ লগত খাবৰ কাৰণে গাজৰ, বিলাহী, ধনিয়া, আদা এনেদৰে দি পেলাই এটা চালাড বনাইছে। সকলোখিনি বইলেই খাওঁ, সেইকাৰণে চালাড নহ'লে বেয়া লাগে। এয়া অলপ চালাড বনাইছে। এয়া শেষত মই আপোনালোকক দেখালোঁ। এয়া ভাত, দালি, আলু পিটিকা, চালাড আৰু এটা বুটৰ চাটনি। এনেদৰে আমি সন্ধিয়া সময়ত খাওঁ, আৰু এনেদৰে আমি ব্ৰত পালন কৰি আছোঁ।